মই এতিয়া উপস্থিত আছো মানিকপুৰ আদৰ্শ চিকিৎসালয়ত। এয়া চকু চিকিৎসকৰ কক্ষ। আজি বিনামূলীয়াকৈ বহু ব্যক্তিক চকু পৰীক্ষা কৰাৰ পিছত চশমা দিয়া হৈছে। আপোনালোকক চশমা দিয়া হৈছে হয়নে বাইদেউ? হয়, বিনামূলীয়া চকু পৰীক্ষা কৰাৰ পিছত চশমা দিয়া হৈছে। এয়া এওঁলোকে কক্ষত বহি আছে আদৰ্শত। ছাৰ, আপুনি অলপ কথাখিনি কওক। ইয়াতে আমাৰ যিবিলাক মানুহে লেখা পঢ়া কৰা বা শালপাত বোৱাৰ কাৰণে অসুবিধা হৈছে, যে এইটোৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে কি কৰিছে, বিনামূলীয়া চশমাৰ যোগান ধৰিছে। আৰু আমি ইয়াতে পৰীক্ষা কৰি ৰাইজক বিনামূলীয়াভাৱে এই চশমাৰ যোগান ধৰিছোঁ। আৰু ইয়াৰ ফলত ৰাইজ বৰ উপকৃত হৈছে। কাৰণ কিয়, শালপাত বুব নোৱাৰা হৈছে, মানুহ কিতাপ পত্ৰ পঢ়িব নোৱাৰে, পেপাৰখন পঢ়িব নোৱাৰে। গতিকে এই চশমাটো পালে তেওঁলোকে কামখিনি নিয়াৰিকৈ কৰি যাব পাৰিব। আৰু তাৰ কাৰণে আজি আমি বিভিন্ন ঠাইত কেম্প কৰিও চশমা দিছোঁ। আৰু আজি আমাৰ ইয়াতে মানিকপুৰ হস্পিটেলতো প্ৰায় 40জন মানুহক আমি চশমা বিতৰণ কৰিলোঁ। মই এটা অনুমান কৰিছোঁ যে ছাৰে বহুত ধৈৰ্য ধৰি কিন্তু এই পৰীক্ষাবিলাক কৰি পেলাই চশমাবিলাক দি আছে। মই 2 দিন ধৰি দেখি আছোঁ। এইটো কাৰণে ছাৰক আমি ধন্যবাদ দিব লাগিব, সকলোৱে ধন্যবাদ দিবই লাগিব। সম্পূৰ্ণ বিনামূলীয়াকৈ চোৱাৰ পিছত বিনামূলীয়াকৈ চশমা দিয়াৰ ব্যৱস্থা কৰিছে। আগলৈ হয়তো আৰু বহুতে এইটো ল'ব পাৰিব। বাকী সুবিধাখিনি ছাৰে অলপ ক'লে ভাল হয়। কেনেকৈ আৰু সুবিধা মানে আমাৰ ইয়াতে যিবিলাক জাল পৰা বেমাৰী, তেওঁলোকক চশমাই কাম নিদিয়ে। আৰু জাল পৰা বেমাৰীখিনি আমি বঙাইগাঁৱত পঠাওঁ, তাতে বিনামূলীয়া অস্ত্ৰোপচাৰ হয়। আৰু অস্ত্ৰোপচাৰ হোৱাৰ পাছত ওচৰৰ কাৰণে দেখাত অলপ গণ্ডগোল থাকি গ'লে আমি সেইখিনি কাৰেকশ্যন কৰি দিওঁ। আৰু সেইটোৰ কাৰণেও চশমা পাব, কিন্তু অপাৰেশ্যনটো তাতে চিভিল হস্পিটেলত হয়। আৰু চশমাৰ যিখিনি কাৰেকশ্যন আমাৰ ইয়াত হয়। আৰু জাল পৰা বেমাৰীখিনি আমি তাত পঠাই দিওঁ। আৰু বিনামূলীয়াকৈ ইয়াতে চশমা পাই আছে মানুহে। আৰু স্কুলীয়া ল'ৰা ছোৱালীও বিনামূলীয়াকৈ পাব চশমা, যিবিলাকৰ পাৱাৰৰ গণ্ডগোল আছে। গতিকে চৰকাৰৰ এই আঁচনিৰ অধীনত যথেষ্ট মানুহ উপকৃত হৈছে। ঠিক আছে, ঠিক আছে, থেংক ইউ ছাৰ। আপুনি অনুভৱটো কওক, কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। ভাল লাগিছে, ভাল লাগিছে। আপোনাৰ অনুভৱটো কওক। ভাল লাগিছে। কওক আপোনাৰ অনুভৱটো। ভাল লাগিছে, ভাল লাগিছে বাইদেউ, ভাল লাগিছে। কওক বাইদেউ আপোনাৰ অনুভৱটো অলপ। ভাল লাগিছে। আমি এই মোৰ যিটো নতুন চেনেল ডি ইনফৰমেশ্যনৰ ফালৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু আমাৰ চিকিৎসক গুণজিৎ ছাৰলৈও আমি অশেষ ধন্যবাদ জনালোঁ। বহুত সুন্দৰকৈ এই প্ৰচেষ্টাটো হাতত লৈছে। চৰকাৰী আঁচনিৰ আওতাত এওঁলোকে এই সুবিধাখিনি লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে চৰকাৰৰ প্ৰতিও আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে আমি এই চিকিৎসকসকলকো ধন্যবাদ জনালোঁ। থেংক ইউ।